সো আজিৰ ভিডিঅ'টোত মই দেখাবলৈ লৈছোঁ খুব ধুনীয়া এটা টি কেকৰ ৰেচিপি আৰু ৰেচিপিটো ইমান সিম্পল কণীও নালাগে ওভেনো নালাগে একো নালাগে বহুতে ভাবে ন যে অকল ওভেনতহে কেকটো খাবলৈ বৰ ভাল হয় বা বনাবলৈ বহুত ধুনীয়া হয় কেকটো আৰু টেষ্টটো খুব ধুনীয়া আহে নহয় সেইটো যে একেবাৰে মিছা কথা ওভেনতকৈ কেৰাহী বা কুকাৰতহে কেকটো বনাবলৈ বহুত ভাল হয় সো এতিয়া মই একচুৱেলি আজি বনাবলৈ লৈছোঁ কেৰাহীত আজি মই ওভেনৰ ব্যৱহাৰ নকৰোঁ কেৰাহীত কেনেকৈ বনাওঁ মই গোটেইখিনি দেখুৱাই গৈছোঁ আপোনালোকৰ সৈতে আৰু এতিয়া মই গোটেইখিনি যোগাৰ কৰি লৈছোঁ মানে বস্তু কেইবোৰ কি লাগিব মই প্ৰথমতে গোটেইখিনি ৰেডি কৰি লওঁ এয়া দেখিছে নহয় মই তেলৰ পৰা আদি কৰি কি বোলে ময়দাৰ পৰা আদি কৰি আটাৰ পৰা আদি কৰি যিখিনি বস্তু মোক আজি লাগিব মই গোটেইখিনি ৰেডি কৰি ল'ম লগতে কেক মোল্ড কোনটো ব্যৱহাৰ কৰিম সেইটোও চাই লৈ ৰেডি কৰি থৈ দিম তাৰ পাছতে এটা এটাকৈ কেকটো কেনেকৈ মিক্স কৰোঁ মানে গোটেই বেটাৰখিনি কেনেকৈ ৰেডি কৰোঁ সেইখিনি দেখুৱাম সো ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওঁ যদিহে নতুনকৈ আহিছে পেজটোলৈ ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি দিব সো এয়া মই ল'লোঁ এটা ডাঙৰ বাউল আৰু তাতে দিলোঁ মই 1/4 কাপ ৰিফাইণ্ড অইল তাতে দিলোঁ 1/4 কাপ চেনিৰ গুড়ি আৰু লগতে হাফ কাপ দিলোঁ মই এয়া মিল্কমেড দিলে বহুত ধুনীয়া হয় কেকটো খাবলৈ একচুৱেলি এগলেছ কেকবোৰ মিল্কমেড দিলেহে বেছি ভাল লাগে সো এইখিনি গোটেই মিক্সাৰটো ভালকৈ মিক্স কৰি ল'ম এয়া দেখিলে একদম গোটা লগা নিচিনা হ'ল সেইখিনি সময়তে মই 1 টিস্পুন ইয়াতে দিলোঁ ভেনিলা এচেঞ্চ যিকোনো এচেঞ্চ দিব পাৰে কিন্তু মই বিশেষকৈ ভেনিলা এচেঞ্চটো খুব ভাল পাওঁ টি কেকত খাবলৈ সো এয়া গোটেইখিনি আকৌ এবাৰ মিক্স কৰি দিলোঁ ভালকৈ এয়া দেখিলে একদম বাটাৰ নিচিনা হৈ গৈছে কনচিষ্টেঞ্চিটো এইখিনি সময়তে মই এতিয়া ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি দিম তাতে দিলোঁ মই 1 কাপ আটা আজি মই ময়দা ব্যৱহাৰ কাৰণে আটাৰ ব্যৱহাৰ কৰিছোঁ তাতে দিলোঁ 1 টিস্পুন বেকিং পাউডাৰ হাফ টিস্পুন বেকিং সোডা এইখিনি সময়তে যদি আপোনালোকে অকণমান কোকো পাউডাৰ দিব বিচাৰে তেন্তে 2 টেবলস্পুন দিব পাৰে এইখিনি সময়তে একেলগে চালি ল'ব এয়া মই গোটেইখিনি ভালকৈ চালি ল'লোঁ তাৰ পাছতে এইখিনি বেটাৰ এতিয়া আমি খুব ধুনীয়াকৈ ৰেডি কৰিব লাগিব তাৰ বাবে এয়া স্পেচুলাৰ সহায়েৰে মই কাট এণ্ড ফোল্ড মেথডৰে ধুনীয়াকৈ এয়া মিক্স কৰি গৈ থাকিম এয়া অকণমান সময় মিক্স কৰাৰ পাছতে ইয়াতে মই গাখীৰ এড কৰিম গাখীৰ একেবাৰে গোটেইখিনি দি নিদিব কিমান দিব সেইটো নিজৰ বেটাৰটোৰ কনচিষ্টেঞ্চি হিচাপত মেটাৰ কৰিব সেইকাৰণে মই এতিয়া গোটেইখিনি এয়া কাট এণ্ড ফোল্ড মেথড এটা ডাইৰেকশ্যনতে মই কেকটো মানে ধুনীয়াকৈ বেটাৰখিনি মিলাই গৈ থাকিম অকণমানকৈ মই অতি কমেও 1/4 কাপমান গাখীৰ মোৰ ব্যৱহাৰ হ'ল ইয়াতে সো এয়া মই অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব যে সেইকাৰণে একদম লাম্পছ নাইকিয়া কৰি দিব ধুনীয়াকৈ মিক্স কৰি উঠি মই এয়া গোটেইখিনি বেটাৰ ৰেডি কৰি ল'লোঁ তাৰ পাছতে মই এয়া গেছত কেৰাহীখন বহাই দিম আৰু লগতে ভিতৰত ষ্টেণ্ড দি দিম আৰু 5 মিনিট সময় মই প্ৰিহিট হ'বলৈ দিম কেৰাহীটো এয়া এনেকৈ সো এয়া প্ৰিহিট হোৱা মানে মই এতিয়া কেকৰ যিটো মোল্ড সেইটো মই গ্ৰীজ কৰি ল'ম অকণমান অইল দিম তাৰ ওপৰতে ময়দা নহয়তোবা আটা অকণমান দি কিনে ধুনীয়াকৈ টেপ কৰি দিম গোটেইখিনি মানে চাৰিওফালে লগাই কিনে ধুনীয়াকৈ ডেপ এটা দি কিনে এক্সট্ৰা ময়দাখিনি উলিয়াই তেনেকৈ দি দিম মই আজি আটাই দিছোঁ ময়দা ব্যৱহাৰ একেবাৰে কৰা নাই সো এয়া দেখিলে মই বেটাৰখিনি ইয়াতে দি দিলোঁ বেটাৰখিনি একদম পনীয়াও হ'ব নালাগে একদম বেছি ডাঠো হ'ব নালাগে পনীয়া হৈ গ'লে কেকটো ফাটি যাব সেইকাৰণে সো এয়া মই ধুনীয়াকৈ এইখিনি মই ট্ৰান্সফাৰ কৰি ল'ম গোটেইখিনি কেক মোল্ডটোত আৰু ধুনীয়াকৈ এটা ডেপ দি দিছোঁ অস্কাৰে ঘৰত ডাৰ্ক চকলেট আনি থৈ দিয়ে খাবলৈ আৰু সি নাখায় বহু দিনৰ পৰা আছিলে মোৰ লগত সেইকাৰণে মই ভাবিলোঁ ডাৰ্ক চকলেটটো ওপৰৰ পৰা অকণমান গ্ৰীজ কৰি দিলোঁ সি ভাল পাব দেখিলে সো এয়া মই ওপৰৰ পৰা অকণমান এনেই এইটো একদম টোটেল মানে অপশ্যনেল বস্তু হয় আপোনালোকে নিদিব মই এনেই অস্কাৰক ভুলাবৰ কাৰণে ওপৰৰ পৰা দি দিছিলোঁ সো এয়া মই কেৰাহীটো 5 মিনিট সময় প্ৰিহিট কৰি থৈছিলোঁ তাৰ পাছতে এয়া ঢাকোন লগাই দিলোঁ আৰু এই কেৰাহীখনত আপোনালোকে দেখিছে এটা সৰু হোল থাকে সেই হোলটোত মই আটা মঠি থোৱা আছিলে সেই আটাৰে এটা বল বনাই হোলটো বন্ধ কৰি দিলোঁ লগতে প্ৰেছাৰটো বাহিৰত ওলাই নাযাওক বুলি ওপৰৰ পৰা মই এয়া মোৰ যিটো খুন্দনি আছে সেইটো ওপৰৰ পৰা দি থৈ দিছোঁ আৰু এয়া দেখিলে 35 মিনিটছ বেক কৰাৰ পাছতে এয়া মোৰ কেক ৰেডি এতিয়া মই কেকটোৰ একদম ৰুম টেম্পাৰেচাৰ আহিবলৈ দিম দেখিছে কিমান ধুনীয়াকৈ ফুলিছে অকণমানো ফাটি যোৱা নাই মানে কেকৰ বেটাৰটো যদি আপুনি পাৰফেক্টলি বনায় তেন্তে কেক কেতিয়াও ফাটি নাযায় সো এয়া মোৰ কেক ৰেডি আৰু এতিয়া মই ধুনীয়াকৈ পিচ কৰি উলিয়াই দিম সো এয়া দেখিলে কিমান স্পঞ্জি হৈছে কেকটো আপোনালোকে দেখিয়ে হয়তো গম পাইছে মই ভাঙি দেখুৱাইছোঁ এয়া চাওক সো এয়া দেখিলে কেকটো বহুত ধুনীয়া মইষ্টো হৈছে লগতে ধুনীয়া স্পঞ্জি হৈছে আৰু চাহৰ লগত খাবলৈ একদম পাৰফেক্ট হৈছে সো আজিৰ এই কেকটোৰ ৰেচিপি কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি ভাল পালে ট্ৰাই কৰি চাব আৰু যদি বেছিকৈ ভাল পালে তেন্তে শ্বেয়াৰ কৰিব নাপাহৰিব দেই আপোনালোকে শ্বেয়াৰ কৰিলে আপোনালোকে লাইক কমেণ্ট কৰিলে মোৰ উৎসাহ বাঢ়ে সো পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ বাই বাই টেক কেয়াৰ লাভ ইউ